তো নমস্কাৰ বন্ধুসকল, আজি মোৰ নতুন এটা ভিডিঅ' সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমাৰ নামঘৰত ভাওনা আছে। আমাৰ গাঁৱৰ ভাওনা কেনেকুৱানো কি হয় সকলো কথা জানিব পাৰিব ভিডিঅ'টোৰ যোগেদি। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো ফাইনেলি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। তো ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে আমাৰ গেট, কলগুৰি মেদলাগুৰি হৰি মন্দিৰ তোৰণ। নাটভাগ হৈছে সাবিত্ৰী সত্যবান। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে কৰিছে ভাওনা অভিনয়। আমাৰ বগী আমাৰ মেইন দোহাৰ আজি মানে মেইন দোহাৰ এইজন আছে আৰু এই ৰাম আছে। তাৰপিছত এইটো লক্ষী মুখ্য গায়ন আছে আৰু ৰাইজক আপোনাৰ ভাওনা আছে। আজি ভাওনা আপোনাৰ আছে। এইজনী আমাৰ মেইন মানুহ দেই। আমি মানে সত্য বনালে কুঠাৰ বনাই আছো দেই। কুঠাৰ এয়া আমাৰ নামঘৰ ভিতৰ ভাগ। ৰাইজে প্ৰসাদ খাই আছে। আমালেও প্ৰসাদ আহি গ'ল। দিয়ক কৃষ্ণৰে। পেইণ্টিং আৰম্ভ হৈছে আৰু দেই। আমাৰ এজন ভাৱৰীয়া এজন। কি লৈছা তুমি? মই উগ্ৰহেন ন? অল দা বেষ্ট দে। থেংক ইউ কি লৈছা? পচন্দ নাখাকৈ হাঁহি দিয়া। আমাৰ এগৰাকী ইন্দুমতী মচলা খাই কৈ দিয়া। আমাৰ এজন মন্ত্ৰীবৰ। তুমি কি লৈছা? অষ্টপতি। অল দা বেষ্ট। এইজন আমাৰ কৃষ্ণ দেই। অল দা বেষ্ট।
Yeah.